সোমাই গৈছিলে মাথাত মৰি থাকিল গাইছ এইটো মই এতিয়া ভুবুলাটো লৈ আহিছো কাৰণ মানে ইয়াৰ যিটো শিং দুটা মানে ডাঙৰ হৈ গ'ল আৰু তাৰ মূৰত সোমাই গ'ল চ' মানে গোটেই জেগাটো গেলি গৈছে আৰু পোক দি দিছে চ' যিখিনি পাৰো মই ট্ৰিটমেণ্ট কৰিব ট্ৰাই কৰিছো মই এতিয়া ডক্টৰ আহি আছে আৰু ইয়াকে মানে ঘৰৰ মানুহৰ পৰা লৈ আহিছো কাৰণ মই তেওঁলোকৰ ঘৰত আছিলে এইটো ৰাজহুৱা ভুবুলা হয় মই এইটো তাক দেখিলো ৰাস্তাতে তাৰ মানে বস্তু এটা আপোনালোকক দেখাইছো এইটো শিং দুটা চক শিং দুটা মানে ইমানেই ডাঙৰ হৈ গ'ল তাৰ এতিয়া মূৰত সোমাই গ'ল আৰু সোমাই গ'ল যিটো জেগা আছিলে গোটেই জেগাটো গেলি গৈছে আৰু মানে পোক দি দিছে কাৰণ কোনো অনাৰ নাই ইয়াৰ ভুবুলাটোৰ কাৰণ সেইটো কাৰণ ইয়াত কোনো ট্ৰিটমেণ্ট নলয় কাৰণ মই ভাবিলো যদি শিংটো কাটি দিয়া হয় কাৰণ নিজৰ এইটো কাটি দিব পৰা মই নাযাব কাৰণ সেইকাৰণে মই ডাক্তৰৰ লগত পৰামৰ্শ ললো আমাৰ ইয়াৰে হয় ভেটেনেৰি ডাক্তৰ চ' তেওঁ ক'লে যে যিখিনি ইয়াৰ বাবে খৰচ হ'ব মানে মেডিচিন আৰু যিখিনি সঁজুলি খৰচ হ'ব এইটো কাটোতে চ' সেইখিনি তুমি যদি দিয়া আৰু মানে বাকীখিনি তেওঁ কোনো বিনা খৰচত তেওঁ আহি এইটো কাটি দিবহি ডক্তৰ এতিয়া আহি আছে তো তেওঁ মানে কাটিবহি আৰু আপোনালোকক মানে মই দেখাম আৰু কিয় এইটো কৰিছো সেইটোও মই ক'ম কাৰণ ইয়াৰ কোনো গৰাকী নাই সেইকাৰণে কাৰণ ইয়াক ইউজ কৰে কিন্তু ইয়াৰ যে এই অৱস্থাটো যে মানুহে কোনো মানে নাচায় মানে কিন্তু এইটো চাওঁ মই আজি বাৰু ভগৱানেও লগ দিয়ক যাতে ই ভাল হৈ সুস্থ হৈ উঠে নহ'লে কিন্তু যদি আৰু 2-3 মাহ থাকে ই কিন্তু মানে মৰি যোৱাটো চিয়'ৰ কাৰণ ইয়াৰ শিংটো আৰু বাঢ়িহে গৈ থাকিব আৰু সেই ফলত তাৰ মানে ভিতৰলৈ সোমাই গৈ থাকিব মঙহত ফালিছে আৰু ই মানে ইয়াৰ ইমানেই পেইনফুল হৈছে মানে আপুনি দেখিলে গম বহুত ক্ষীণাই মিনাই মানে অৱস্থা নাই প্লাষ্টিক ৰছী হ'লেও হ'ব নেকি দাগ হ'ব নে সেইটো অকণ দিলে কৈছিলে দুফালে দিব দুটা মই দুফালে সেইটো পৰা তলব লৈছোন সোমাই গৈছিলে মাথাত মৰি থাকিল কিন্তু অলপ দি থকা হ'লে বহুত ছবি প্ৰায় 1.5 ইঞ্চি মান সোমাই গৈছে 1.5 ইঞ্চি গ'ল 1 ইঞ্চি মান সোমাইছিলে নেকি কিমান সোমাইছিলে চাহটো খাবলৈহে লৈছে শিংটো কটা হৈ গ'ল আৰু এতিয়া মানে যিজন ডক্টৰক কৈছো তেওঁৰ নাম তিনয়ন শইকীয়া হয় তেওঁ কৈছে যে এতিয়া ভেটেনেৰীৰ পৰা গৈ আপোনাৰ মানে ইয়াৰ বাবে পেলু দৰৱ আৰু ভিটামিন এটা লৈ আহিবলৈ কৈছে মানে সুস্থ কৰি পেলাইহে আগে এৰি দিবলৈ কৈছে আৰু মই এইটো প্ৰতিশ্ৰুতি দিছো যিকেইদিন মানে ইয়াক সুস্থ কৰালৈকে মই ঘৰত ৰাখিম তাৰপিছত মই ইয়াক ৰিলিজ কৰি দিম আৰু গাইজ মই ভিডিঅ'টো এই কাৰণেই বনালো কাৰণ আপোনালোকৰ অঞ্চলতো এনেধৰণৰ কিছুমান জন্তু থাকিব পাৰে মানে এনিমেলছ থাকিব পাৰে যে তেওঁলোকো কাৰণ তেওঁলোক বেজুবান হয় মতলব মানে মাতিব নোৱাৰে মুখেৰে আৰু এইবোৰ মানে অনাৰলেছ মতলব মানে গৰাকীবিহীন হয় চ' আপোনালোকে হেল্প কৰক মই সেইবাবে ভিডিঅ'টো বনাইছো কাৰণ কোনো মই পপুলাৰিটি পাবৰ বাবে মই মানৱীয় তাৰমানে মই দেখাবলৈ মই তেনেকুৱা ভিডিঅ'টো বনোৱা নাই কাৰণ তেনেদৰে নাভাবিব আপোনালোকে আৰু কাৰণ আপোনালোকে যাতে হেল্প কৰক আৰু যদি আপোনালোকৰ অঞ্চলত তেনেকুৱা থাকে আপোনালোকে হেল্প কৰিব টান পায় মোক মোৰ ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰিব পাৰিব কাৰণ মই আপোনালোক যিমান পাৰো হেল্প কৰিব ট্ৰাই কৰিম মানে মোৰ যদি কৰিব পৰা মোৰ ভিতৰত পৰে তেনেহ'লে মই আপোনালোকক হেল্প কৰিম আৰু যিজনে আজি শিংটো কাটিলে মানে ডক্টৰ তিনয়ন শইকীয়া ছাৰকো মই ধন্যবাদ জনাম আৰু তেওঁৰ লগত যিজন সহযোগী আহিছে তেওঁ হেল্প কৰিছে তো তেওঁকো মই ধন্যবাদ জনাম কাৰণ তেওঁলোকৰ সহায় অবিহনে মানে কামটো ছাকচেছ হোৱা মানে সম্ভৱ নাছিল চ' তেওঁলোককো মই একদম দিলছে ধন্যবাদ জনাইছো আৰু কাৰণ বহুতো ডক্টৰ আছে কাৰণ ৰেছপন্সেই নিদিয়ে কল কৰিলে চ' তেওঁ একে সহায়তে কৈছে যে মই হেল্প কৰিম চ' তেওঁক মই একদম ধন্যবাদ দিছোঁ